স্বাস্থ্য বীমা কিমান গুৰুত্বপূৰ্ণ এই সম্পৰ্কে আমি কথা পাতিছিলো বীমা পৰামৰ্শদাতা সিদ্ধাৰ্থ শৰ্মাৰ সৈতে। দৈনন্দিন জীৱন যাপনৰ বাবে সুস্বাস্থ্যৰ যি ভূমিকা সেই ভূমিকা অপৰিসীম বুলি আমি সকলোৱে জানো। পৰিয়ালৰ প্ৰতিজন সদস্যৰ সুস্বাস্থ্য আমাৰ সকলোৰে কাম্য। যদিও স্বাস্থ্য সম্পৰ্কে বিশেষ সজাগ আৰু সচেতনতা লোৱাৰ পিছতো কেতিয়াবা দুৰ্বল স্বাস্থ্যই আমাক চিন্তান্বিত কৰি তোলে। এনে ক্ষেত্ৰত যদি আমি প্ৰাথমিক চিকিৎসাতেই ৰোগী আৰোগ্য হয় তেনেতো বৰ বিশেষ অসুবিধা নহয়, কিন্তু সমস্যা তেতিয়াহে অধিক গুৰুতৰ হৈ পৰে যেতিয়া এজন ৰোগীৰ গভীৰ সমস্যা, তেতিয়া পৰিয়ালৰ ৰোগীজনৰ লগতে পৰিয়ালৰ আন সদস্যসকলৰো অৱস্থা কিন্তু অত্যন্ত দুখজনক হৈ পৰে। কিয়নো প্ৰাথমিক চিকিৎসাৰ ক্ষেত্ৰত চিকিৎসাৰ যি ব্যয়, সেই চিকিৎসাৰ ব্যয় যথেষ্ট নহলেও জটিল ৰোগৰ ক্ষেত্ৰত সেই খৰচ হৈ পৰে অত্যন্ত সাধ্যাতীত। এনে পৰিপ্ৰেক্ষিতত হয় ৰোগীৰ চিকিৎসা অবিহনে মৃত্যু পৰ্যন্ত হ'ব পাৰে, নহলে চিকিৎসাৰ নামত হোৱা যি খৰচ সেই খৰচে সম্পূৰ্ণ পৰিয়ালটোক আৰ্থিকভাৱে কিন্তু কঙা কৰি তুলিব পাৰে। লগতে সমগ্ৰ জীৱন জুৰি কৰা যি সঞ্চয়, সেই সঞ্চয়ো মাত্ৰ কেইটামান দিনৰ ভিতৰতে শেষ হৈ যায়। গাঁঠিৰ ধন, বেংকত থকা জমা টকা, ফিক্সড ডিপজিট, স্থাৱৰ অথবা অস্থাৱৰ সম্পত্তি সকলো নিমিষতে শেষ হৈ যায়। চিকিৎসা ব্যয়ৰ নামত হোৱা আৰ্থিক ক্ষতিৰ পৰা সকাহ পোৱাৰ একমাত্ৰ উপায় হৈছে স্বাস্থ্য বীমা, যাক আমি ইংৰাজীত মেডিক্লেইম বুলি কওঁ। স্বাস্থ্য বীমাৰ উদ্যোগ আমাৰ দেশত বহুত পুৰণি হলেও বৰ্তমান সময়তো ইয়াৰ যিদৰে জনপ্ৰিয় হৈ উঠিব লাগিছিল সেই ধৰণেৰে কিন্তু জনপ্ৰিয় হৈ উঠা নাই। সহজ অৰ্থত আমি স্বাস্থ্য বীমা বুলি যদি কওঁ, সেই স্বাস্থ্য বীমা বুলি ক'লে স্বাস্থ্য ৰক্ষাৰ বাবে কৰা যি আৰ্থিক ব্যয়ৰ ক্ষতিপূৰণ, এই আৰ্থিক ব্যয়ৰ ক্ষতিপূৰণকে আমি বুজিব পাৰো সাধাৰণ দৃষ্টিত। হিন্দু শাস্ত্ৰত উল্লেখিত অক্ষয় অৰ্থাৎ কেতিয়াও শেষ নোহোৱা এটা পাত্ৰ হল অক্ষয় পাত্ৰ। এই অক্ষয় পাত্ৰ সূৰ্য দেৱতাই যুধিষ্ঠিৰক পাণ্ডৱৰ বনবাসৰ সময়ত প্ৰদান কৰিছিল। যেতিয়াই পাণ্ডৱসকলৰ ভোক লাগিছিল তেতিয়াই তেওঁলোকে তাৰ পৰা যি প্ৰয়োজনীয় আহাৰ, সেয়া আহাৰ উলিয়াই লৈছিল আৰু তেওঁলোকে পৰিৱেশন কৰিছিল। স্বাস্থ্য বীমাও ঠিক অক্ষয় পাত্ৰৰ দৰে যেতিয়া কোনো এজন লোক অসুস্থ হৈ চিকিৎসালয়ত চিকিৎসাধীন হব লগা অৱস্থাত পৰে, তেতিয়া তেওঁ গোটেই জীৱনৰ যি কষ্টোপাৰ্জিত ধন, সেই ধন চিকিৎসাৰ নামত খৰচ কৰিব লগা হয়। কিন্তু স্বাস্থ্য বীমাই এনে হোৱাৰ পৰা ৰক্ষা কৰে। চিকিৎসা ব্যয়ৰ বাবে প্ৰয়োজন হোৱা ধন কোনো অসুবিধা নোহোৱাকৈ স্বাস্থ্য বীমাৰ পৰা লাভ কৰিব পাৰি, য'ত হস্পিটেলৰ ভৰ্তি হোৱা খৰচ, চিকিৎসাৰ পৰামৰ্শৰ বাবে হ'ব পৰা খৰচ, এম্বুলেন্স, প্ৰয়োজনীয় ঔষধ পাতিৰ যি খৰচ, এই আটাইবোৰ দিশ স্বাস্থ্য বীমাত সামৰি লোৱা হয়। স্বাস্থ্য বীমাৰ প্ৰকাৰ যদি আমি চাওঁ, আমি প্ৰায় 2 প্ৰকাৰৰ স্বাস্থ্য বীমা দেখিবলৈ পাওঁ। এটা হৈছে ব্যক্তিগত স্বাস্থ্য বীমা আৰু আনটো হৈছে পৰিয়ালৰ স্বাস্থ্য বীমা। ব্যক্তিগত স্বাস্থ্য বীমাত কোনো এজন ব্যক্তিয়ে তেওঁৰ স্বাস্থ্য বীমা কেৱল তেওঁৰ বাবে স্বাস্থ্য বীমা থাকে, আৰু পৰিয়ালৰ যি স্বাস্থ্য বীমা, সেই পৰিয়ালৰ স্বাস্থ্য বীমাত সমগ্ৰ পৰিয়ালটোকে স্বাস্থ্য বীমাই সামৰি লয়। গ্ৰাহকজনে নিজৰ যি প্ৰয়োজনীয়তা, সেই প্ৰয়োজনীয়তা অনুসৰি নিজৰ বাবেই হওক অথবা সম্পূৰ্ণ পৰিয়ালৰ বাবেই হওক এই স্বাস্থ্য বীমা কিন্তু গ্ৰহণ কৰিব পাৰে। ইয়াৰ বাবে ব্যক্তিজনে কেৱল এটা উপাৰ্জনৰ এক অংশ স্বাস্থ্য বীমা যিকোনো এটা কোম্পানীক প্ৰদান কৰিব লাগে। অৱশ্যে স্বাস্থ্য বীমা নিৰ্বাচন কৰোঁতে আমি সদায় অভিজ্ঞ পৰামৰ্শদাতাৰ পৰামৰ্শ গ্ৰহণ কৰিহে নিৰ্বাচন কৰা উচিত। ইয়াৰ অন্যথাই স্বাস্থ্য বীমা কৰাৰ পিছতো ব্যক্তিজন সম্পূৰ্ণ সুৰক্ষিত নহবও পাৰে। আমি যদি চাওঁ অসমৰ প্ৰেক্ষাপটত সঞ্চয় মন্ত্ৰ, এই সঞ্চয় মন্ত্ৰ এক অনুষ্ঠান যি সকলো বীমা কোম্পানীৰ এটা তুলনামূলক বিশ্লেষণ আগবঢ়াই আপোনাক পলিচি লোৱাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। বীমা কোম্পানীৰ পৰা বীমা গ্ৰহণ কৰাৰ পূৰ্বতে বিশেষকৈ আমি কেইটামান দিশ গুৰুত্ব দিয়াৰ প্ৰয়োজন, যেনে সেই বীমা কোম্পানীটোৱে ক্লেইম সেটেলমেণ্ট ৰেচিঅ', পূৰ্বৰ পৰা হৈ অহা ৰোগৰ ক্ষেত্ৰত হ'ব পৰা প্ৰতিবন্ধকতা, কো-পেমেণ্ট, নেটৱৰ্ক হস্পিটেল ইত্যাদিৰ ওপৰত বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে, যাক কেৱল এজন অভিজ্ঞ স্বাস্থ্য বীমা পৰামৰ্শদাতাইহে বিশ্লেষণ কৰিব পাৰে। এইসমূহৰ উপৰিও আমি যদি বিশেষকৈ গুৰুত্ব দিব লগা বিষয়সমূহ হৈছে ফ্ৰী হেল্থ চেকআপ, নো ক্লেইম বোনাছ, অল্টাৰনেটিভ ট্ৰিটমেণ্ট, যাক আমি বিকল্প চিকিৎসা বুলি কওঁ, প্ৰি এণ্ড পোষ্ট হস্পিটেলাইজেশ্যন, গৃহ চিকিৎসা আদি দিশবোৰক কিন্তু বিশেষভাৱে ধ্যান ৰখাৰ প্ৰয়োজন। স্বাস্থ্য বীমাৰ মূল উদ্দেশ্য হৈছে আমি উন্নত চিকিৎসাৰে ৰোগীৰ উপযুক্ত চিকিৎসা। আন দৃষ্টিৰে এই স্বাস্থ্য বীমাই আমাক ছেভিংছ একাউণ্টৰ ওপৰত কৰা বীমা বুলি ক'লেও অত্যুক্তি কৰা কিন্তু নহয়। স্বাস্থ্য বীমাই আমাক মানসিক শান্তি প্ৰদান কৰে। চিকিৎসাৰ অভাৱে যাতে আমাক কাকো মৃত্যুৰ মুখলৈ লৈ নাযায়, এই স্বাস্থ্য বীমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য। উপযুক্ত স্বাস্থ্য বীমা নথকাৰ বাবে ভাৰতবৰ্ষৰ প্ৰায় ৭৫%
লোকে বেছিভাগ তেওঁলোকৰ জীৱনৰ যি উপাৰ্জন সেই উপাৰ্জন চিকিৎসাৰ নামত খৰচ কৰিব লগা হয়। গতিকে আমি স্বাস্থ্য বীমাৰ দিশটো বিশেষভাৱে সাধাৰণতে কৰি অহাৰ দৰে অৱহেলা নকৰি আমি সমাজৰ এজন সচেতন ব্যক্তি হিচাপে নিজৰ লগতে পৰিয়ালক স্বাস্থ্য বীমাৰে সুৰক্ষিত কৰাটো অত্যন্ত প্ৰয়োজনীয় কথা। এই এনেধৰণে স্বাস্থ্য বীমাই আমি আমাৰ লগতে আমাৰ পৰিয়ালটোক যদি সুৰক্ষিত কৰিব পাৰো তেতিয়াহ'লে কিন্তু আমাৰ ভাৰতবৰ্ষত যি চিকিৎসাৰ অভাৱত মৃত্যু হোৱা ৰোগীৰ হাৰ সেই হাৰ যথেষ্ট পৰিমাণে কম হ'ব। আমি এই দিশত সদায় সজাগ আৰু সচেতন হোৱা অত্যন্ত প্ৰয়োজনীয়। আমাৰ সৈতে সেয়া আছিল বীমা পৰামৰ্শদাতা সিদ্ধাৰ্থ শৰ্মা। আজি কবি বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্যৰ স্মৃতি দিৱস। সাতভনী, পৰাজিত সূৰ্য, স্বাধীনতা আদি কবিতাৰ জৰিয়তে অসমীয়া কাব্য সাহিত্যক চহকী কৰা বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্যলৈ স্মৃতি দিৱসত আমি যাচিছো গভীৰ শ্ৰদ্ধাঞ্জলি। এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ, কিয় মনে মাৰি থাক মোৰ দেহি ঐ, আছেনে মোলৈ তোলৈ যিটো মোৰ চিত। ঐ এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ, কিয় মনে মাৰি থাক মোৰ দেহি ঐ, আছেনে মোলৈ তোলৈ যিটো মোৰ চিত। বতৰৰ বাতৰি কওঁ কোন সদৰি, কেলৈ আছো ফুটা চিঙ মোৰে আদৰি, নেপাওঁ আজৰি নেযাওঁ মই পাহৰি। বতৰৰ বাতৰি কওঁ কোন সদৰি, কেলৈ আছো ফুটা চিঙ মোৰে আদৰি, নেপাওঁ আজৰি নেযাওঁ মই পাহৰি। তোৰে চাটো হৈ থাকো, কিয় মনে মাৰি থাক মোৰ দেহি ঐ, আছেনে মোলৈ তোলৈ যিটো মোৰ চিত। বজাবা নবজা ঘুলিয়াই খুলিয়াই ঐ, আহবা নাহকৈ আমাৰ আহি জোৰা ঐ। বজাবা নবজা ঘুলিয়াই খুলিয়াই ঐ, আহবা নাহকৈ আমাৰ আহি জোৰা ঐ। এষাৰ কথা আছে মনত, তালৈ জুপিয়াই থৈ চলুকুৱাই, মলাব বনত মাহ হালধি, লমা ধৈ মালতী মৰুৱৈ তোৰে মৰম, মৰুৱৈ তোৰে মৰমত মোৰ দেহি ঐ, আছেনে মোলৈ তোলৈ যিটো মোৰ চিত। ঐ এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ, কিয় মনে মাৰি থাক মোৰ দেহি ঐ, আছেনে মোলৈ তোলৈ যিটো মোৰ চিত। আছেনে মোলৈ তোলৈ যিটো মোৰ চিত। আছেনে মোলৈ, আছেনে তোলৈ, আছেনে মোলৈ, আছেনে তোলৈ, আছেনে মোলৈ, আছেনে তোলৈ যিটো মোৰ চিত।
এবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। দেশৰ পৰৱৰ্তী গণৰাজ্য দিৱসৰ পেৰেডত কেৱল মহিলাই অংশগ্ৰহণ কৰিব পাৰিব। দেশৰ সামৰিক ক্ষেত্ৰৰ লগতে অন্যান্য ক্ষেত্ৰতো মহিলাৰ সবলীকৰণ তথা প্ৰতিনিধিত্বক উদগনি যোগোৱাৰ উদ্দেশ্যেৰে এই পদক্ষেপ গ্ৰহণ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ। মণিপুৰৰ পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ভাৰতীয় সেনা আৰু অসম ৰাইফলছে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে 23 সহস্ৰাধিক লোকক আশ্ৰয় বিচাৰি কাছাৰলৈ আগমন বহু লোকৰ। 10 মেত অনুষ্ঠিত হ'বলগীয়া কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত 224খন আসন বিশিষ্ট বিধানসভাৰ ভোটগণনা কৰা হ'ব 13 মেত। আফ্ৰিকা মহাদেশৰ ডেমক্ৰেটিক ৰিপাব্লিক অৱ কংগোত ভয়াৱহ বান পৰিস্থিতি, মৃত্যু হোৱা লোকৰ সংখ্যা 203 গৰাকীলৈ বৃদ্ধি। বনজুইত বিধ্বস্ত পশ্চিম কানাডাৰ এলবাৰ্টা প্ৰদেশ। এলবাৰ্টা প্ৰদেশৰ 110টা স্থানত সৃষ্টি হৈছে বনজুই। গৃহহীন 24 সহস্ৰাধিক লোক। পৰিস্থিতি জটিল বুলি প্ৰকাশ চৰকাৰী সূত্ৰত। বিশিষ্ট শিল্পী অধিবক্তা ঋষিৰাজ শৰ্মাৰ অকাল বিয়োগ। নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন। শোকস্তব্ধ ৰাজ্যৰ সাংস্কৃতিক জগত। মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ। চলিত বৰ্ষৰ পৰাকুমাৰ দাস সাংবাদিকতা বঁটা বিশিষ্ট সাংবাদিক সংগীতা বৰুৱা পিছাৰটিলৈ। ডিব্ৰুগড়ত স্থাপন হ'ব আয়ুৰ্বেদিক চিকিৎসালয়। কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ অব্যাহত। ৰাছিয়াৰ হাইপাৰছনিক ক্ষেপণাস্ত্ৰ ধ্বংস কৰিলে ইউক্ৰেইনে। এইবাৰ আহিছো সম্পাদকীয় শিতানলৈ। প্ৰযুক্তি খণ্ডত কৰ্মচাৰী ভৱিষ্যৎ শীৰ্ষক আজিৰ সম্পাদকীয় প্ৰকাশ কৰিছে নিয়মীয়া বাৰ্তা কাকতে। কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনক লৈ সম্পাদকীয় প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন কাকতে। উচ্চ শিক্ষাত মাতৃভাষাৰ প্ৰয়োগৰ ক্ষেত্ৰত ইউজিচিৰ নিৰ্দেশনা বাস্তৱায়িত হ'বনে, এই সম্পৰ্কে সম্পাদকীয় প্ৰকাশ কৰিছে আমাৰ অসম কাকতে। খেলৰ পৃষ্ঠাত চীনৰ হাংচৌত অনুষ্ঠিত হ'বলগীয়া সমাগত এছিয়ান গেমছত ভাৰতীয় বেডমিণ্টন দলত স্থান লাভ অসমৰ অস্মিতা চলিহাৰ। দেওবাৰে অনুষ্ঠিত IPLৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে গুজৰাট টাইটান্ছৰ জয়। আন এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হাতত পৰাস্ত ৰাজস্থান ৰয়েলছ। 10 মেৰ পৰা 17 মেলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব সৰ্বভাৰতীয় জুনিয়ৰ ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতা। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজি পুৱা অনুষ্ঠানটি ইমানতে সামৰিছো। নমস্কাৰ।